Hi guys, welcome to my channel Online Earnings. আজি মই আপোনালোকক জনাবলৈ বিচাৰিছো ঘৰত বহিয়ে আপুনিও উপাৰ্জন কৰিব পাৰিব মাহিলি 10 20 50 হাজাৰ টকাকৈ। ইয়াৰ কাৰণে আপুনি কৰিব লাগিব মাত্ৰ সিম্পল কেইটামান ষ্টেপ। ইয়াৰ বাবে পোনপ্ৰথমে আপুনি আপোনাৰ এন্ড্ৰইড মোবাইলৰ প্লে ষ্টৰত গৈ ডাউনলোড কৰিব লাগিব মিশো এপ্লিকেশন। ডাউনলোডিং লিংক তলৰ ডেসক্ৰিপচন বক্সত দিয়া আছে, তাত গৈ আপুনি ডাউনলোড কৰিব পাৰে। ডাউনলোড হোৱাৰ পিছত মিশো এপ ওপেন কৰি তাত নিজৰ মোবাইল নাম্বাৰ ৰেজিষ্ট্ৰেচন কৰিব। মিশো এপ ওপেন কৰি তাত একাউণ্টত গৈ নিজৰ বেংক ডিটেইলছ দিব। তেতিয়া আপোনাৰ উপাৰ্জনবোৰ সেই বেংক একাউণ্টত মিশো কোম্পানীৰ পৰা প্ৰতি মাহৰ প্ৰতিটো মঙ্গলবাৰ আৰু 10 20 আৰু 30 তাৰিখে সোমাব আপোনাৰ আৰ্নিংছ। এতিয়া আহিছো মিশোৰ সৈতে আপুনি উপাৰ্জন কৰিব কেনেকৈ। মিশো এপ খুলিলে আপুনি বিভিন্ন কেটলগ দেখিব। সেই কেটলগবোৰ আপুনি আপোনাৰ ফ্ৰেণ্ড ফ্যামিলি মেম্বাৰ বিভিন্ন সোশ্যাল মিডিয়া হোৱাটছআপ ফেসবুক ইনষ্টাগ্ৰাম আদিত শ্বেয়াৰ কৰিব। কাষ্টমাৰৰ প্ৰডাক্টবোৰ চুজ কৰিলে সেইবোৰ প্ৰডাক্ট আপুনি মিশো এপত গৈ কাষ্টমাৰৰ এড্ৰেছত অৰ্ডাৰ প্লেচ কৰিলে হ'ল। মনত ৰাখিব কাষ্টমাৰক আপুনি সেইটো প্ৰাইজে ক'ব যিটো প্ৰাইজ কোম্পানী ধৰি দিয়া দামৰ লগত আপুনি আপোনাৰ শিপিং চাৰ্জ আৰু আপোনাৰ প্ৰফিট প্লাস কৰি সেই দামটো সেই কাষ্টমাৰক জনাব। অৰ্ডাৰ প্লেচ কৰাৰ 6-7 দিনৰ ভিতৰত কাষ্টমাৰে প্ৰডাক্ট পাই যাব। প্ৰডাক্ট ডেলিভাৰী হোৱাৰ পিছত কোম্পানীয়ে নিৰ্দিষ্ট কৰি দিয়া সময়ত অৰ্থাৎ প্ৰতি মাহৰ প্ৰতিটো মঙ্গলবাৰ আৰু 10 20 আৰু 30 তাৰিখে আপোনাৰ প্ৰফিট আৰু কোম্পানীয়ে দিয়া বোনাছ আপোনাৰ একাউণ্টত সোমাব। এনেদৰে মিশোৰ সৈতে উপাৰ্জন কৰিব পাৰিব আপুনিও ঘৰত বহিয়েই 10 20 50 হাজাৰ টকা। মোৰ পেমেন্টৰ প্ৰুফ আপোনাৰ মোবাইলৰ স্ক্ৰিনত দিয়া আছে। ধন্যবাদ। প্ৰশ্ন থাকিলে কমেন্ট বক্সত সুধিব পাৰে।